তোমাৰ ইউটিউব চেনেল আজি হৈছে বিশ্বকৰ্মা পূজা। এতিয়া পূজা আৰম্ভ হৈছে। মই আপোনালোকক পূজা দেখাই আছো। বৰদেউতাৰ কাম কৰা যোগাৰ ইয়াতে থৈছে। ইয়াতে মই ফুটা দিম। আজি বিশ্বকৰ্মা পূজাৰ কাৰণে বৰদেউতাৰ কাম কৰা যোগাৰবিলাকত মই এতিয়া ফুটা দিম। মা গাই ধুই পেলাই গামোচা দিছে। এতিয়া বৰমা আৰু বৰদেউতাই উৎকৰণ কাটি আছে। আৰু আমাৰ চাইকেলবিলাক মইনাবাই ধুলে। মুনুবাইও ধুলে আমাৰ। আৰু এতিয়া মইনাবাই চকী দিব। এইবিলাকত মই ফুটা দিছোঁ। নাৰিকল দিলে, কল থকি, কল, আপেল, তিয়হ, কুঁহিয়াৰ, নাৰিকলো দিছে। মইনাবাই দিব। এতিয়া আমি চাকি দি আছো। বিশ্বকৰ্মা পূজা পাতিছোঁ। ইয়াত ঠাকুৰ আছে। এয়া বৰমাই থকি দিছে। এইবিলাক
বৰমাই দিছে চাকি আৰু বৰমাইবিলাকত তুলসীৰ গুৰত চাকি দিছে। পূজা কৰিবলৈ পাপাই গা ধুই আহিলে। এতিয়া মায়ে সেৱা কৰি আছে। আমাৰ ঘৰত দাদাহঁত আহিছে। আপোনালোক মই দেখাই আছোঁ দাদাহঁতক। দাদাহঁত বহি আছে। এতিয়া আমাৰ বৰমাই খিচাৰি বনাই আছে। বিশ্বকৰ্মা পূজা কেনে লাগিছে? পুৰা আহিছে। এয়া চবে বহি আছে পুৰা। আমাৰ ইয়াতে খিচাৰি বনাই আছে। আজি খিচাৰি আৰু টক বনাব, বিলাহীৰ টক। আৰু এয়া আমাৰ ঠকি ভাঙিলে বৰমাৰ। আৰু ইয়াতে মইনাবা আমাৰ টক বনাইছে। এয়া পাপাহঁতে ভাত খাইছে। এতিয়া বৰমাই গাজি দিব। গাজি দি আছে। আমি এতিয়া ভাত খালোঁ। এতিয়া পাপাহঁতে খাইছে আৰু এতিয়া মাজুমা আহিলে। মাজুমাই গাজি খাইছে। এতিয়া মাজুমাৰ ভাগৰ মাক গাজি দি আছে মৰমতে। আৰু এইটো আমাৰ বৌ, ডাঙৰ বৌ, মাজুমা, ডাঙৰ বৌ, মা। আৰু এয়া খিচাৰি আৰু এয়া বিলাহীৰ টক মানে আৰু আছে কেৰাহীত বেছি কৰি। এতিয়া বৰমাহঁতে ভাত খাই আছে। এতিয়া আমি ভোক চুক খাই কাঠিত বহিছিলোঁ। এতিয়া অলপ বৰষুণ দি আছে। বহুত গৰম লাগিছিলে। অলপমান বৰষুণটো দিলে ভাল লাগিব। তথাপিতো অকণমান বতাহ দি আছে। বহি আছে ইহঁতে। হাই কৈ দিয়া মা, হাই। মা, আজি বিশ্বকৰ্মা পূজাৰ কাৰণে তোমাৰ কেনেকুৱা অনুভৱ হৈছে?
মুনুবা তোমাৰ কেনেকুৱা অনুভৱ হৈছে গুড গুড বহুত ভাল মইনাবা হেপী হেপী মোৰ কিন্তু চবত চাই হেপী এই গাইজ এতিয়া মাই মোক মোৰ চুচি দি আছে ভাল লগা হৈছে ন মোক আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ কেনেকুৱা লাগিছে কমেণ্টত ক'ব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই